গাইছ আজি মানে মই দাদাক লগ কৰিব আহিছোঁ। দাদাজনে বহুত জুবিনদাৰ মৰম লগা গানগিলা গায়। আহক আপোনালোকক দেখাওঁ। আমাৰ ইয়াতে আছে বাগলা দিয়া দলঙত। আহক আমি দাদাজনৰ কাষত আপোনালোকক লৈ চাওঁ। দাদাজনে এতিয়া বৰ্তমান বেলেগ ভিডিঅ' শ্বুট কৰি আছে। মই যোনটো দাদাৰ কথা কৈছিলোঁ দাদাজনৰ নাম হ'ল পিংকু প্ৰিন্স আমানাত। তাতে জুবিনদাৰ গান গাই মস্ত ভাল পায়। তেখেতৰ ফেচবুক ইউটিউবত গান বিশেষ কৰি ভাইৰেল হৈ যাইছে। মই আপোনাৰ গান শুনি কিনে মস্ত ভাল পাইছোঁ। সেইকাৰণে জুবিনদাৰ গান এটা গাই দিয়ক। নমস্কাৰ, মই পিংকু প্ৰিন্স আমানাত। ভাইটিজনে জুবিনদাৰ গীত এটি গাবৰ কাৰণে অনুৰোধ জনালে। চ' মই গাবৰ কাৰণে চেষ্টা কৰিছোঁ। কিবা ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰিব। বকুল ফুলৰ দৰে জোনাকৰ পক্ষী উৰে, বকুল ফুলৰ দৰে জোনাকৰ পক্ষী উৰে, এন্ধাৰে 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 বকুল ফুলৰ দৰে, বকুল ফুলৰ দৰে, বকুল ফুলৰ দৰে জোনাকৰ পক্ষী উৰে, বকুল ফুলৰ দৰে জোনাকৰ পক্ষী উৰে, নীলিমাৰ আকাশতে তোপে তোপে, নীলিমাৰ আচলতে তোপে তোপে, চকুৰ পানী সৰে, বকুল ফুলৰ দৰে মনৰ নিজানত, বকুল ফুলৰ দৰে মনৰ নিজানত, অকলশৰে অকলশৰে বকুল ফুলৰ দৰে, বকুল ফুলৰ দৰে। ধন্যবাদ। বিশেষ কৰি দাদাজনৰ গান শুনি কেনে মস্ত ভাল লাগিছে। বিশেষ কৰি আপোনালোকে জানে দাদাজনৰ গান শুনি কেনে কিমান ভাল লাগে। আপোনালোকে চাব, ফেচবুকত নাম আছে পিংকু প্ৰিন্স আমানাত। চাব আপোনালোকে। এই গানটো শুনি অলপো ভাল লাগিছে, কমেণ্টত কৈ দিব।